Hello everyone, মই পাৰ্ছৱাই এটা নতুন টপিকৰ সৈতে তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। যুগ যুগ ধৰি মানুহৰ কল্পনা শক্তিক মোহিত কৰা এক ধাৰণা হৈছে টাইম ট্ৰেভেল বা সময় ভ্ৰমণ। সময়ৰ পিছলৈ ঘূৰি গৈ পৰিঘটনা সলনি কৰাৰ ক্ষমতা এটা মনোমোহা ধাৰণা। এই টাইম ট্ৰেভেলৰ ধাৰণাটোৰ লগে লগে আৰু এটা মনোমোহা ধাৰণা আহি পৰে, টাইম পেৰাডক্স বা সময়ৰ বিৰোধ। টাইম পেৰাডক্স হ'ল এনে এক পৰিস্থিতি য'ত এজন কাল ভ্ৰমণকাৰী অৰ্থাৎ টাইম ট্ৰেভেলাৰ ব্যক্তিয়ে সময়ৰ পিছফালে গৈ এনেকুৱা কাম কৰে যিয়ে অতীতক এনেদৰে সলনি কৰে যে ই এক কণ্ট্ৰাডিকশ্যন বা বৈপৰীত্যৰ সৃষ্টি কৰে। এই বৈপৰীত্যই এক বিৰোধৰ সৃষ্টি কৰে যিটো বুজিবলৈ কঠিন হ'ব পাৰে। এইখিনিতে তোমালোকক কৈ থওঁ, কণ্ট্ৰাডিকশ্যন বা বৈপৰীত্য হ'ল ইটোৱে সিটোৰ বিৰোধিতা কৰা পৰিস্থিতি বা ধাৰণা। উদাহৰণস্বৰূপে, দ্য ৰেইন মেক্স মি ৱেট বাট আই এম নট ৱেট, অৰ্থাৎ বৰষুণে মোক তিয়াই পেলায় কিন্তু মই তিতি যোৱা নাই। ইয়াৰ যদি কোনো এটা শব্দ সত্য হয় তেন্তে আনটো মিছা বা ইয়াৰ বিপৰীতে হ'ব, যিহেতু এটা বস্তু সঁচা আৰু মিছা দুয়োটা হ'ব নোৱাৰে। এতিয়া পুনৰ আহিছোঁ মূল টপিকলৈ। টাইম পেৰাডক্স বুজিবলৈ আমি এটা উদাহৰণ চাওঁ আহক। ধৰি লওক আপুনি সময়ৰ আগলৈ যাত্ৰা কৰি আপোনাৰ মা দেউতাক লগ পোৱাত বাধা দিছিল। এই কাৰ্যৰ অৰ্থ হ'ব যে আপুনি কেতিয়াও জন্ম হোৱা নাছিল, অৰ্থাৎ আপুনি আপোনাৰ পিতৃ মাতৃক লগ পোৱাত বাধা দিবলৈ সময়ৰ পিছলৈ ঘূৰি যাব নোৱাৰিলেহেঁতেন। ইয়াৰ ফলত সমাধান কৰিব নোৱাৰা এক বিৰোধৰ সৃষ্টি হয়। টাইম পেৰাডক্স বহু বিজ্ঞানী আৰু দাৰ্শনিকৰ বাবে মূৰৰ বিষ, যিয়ে টাইম ট্ৰেভেলৰ প্ৰভাৱ আৰু ই আনকি সম্ভৱ নেকি সেই বিষয়ে যুক্তি দিছিল। একাংশ বিজ্ঞানীৰ মতে মাল্টিপল ইউনিভাৰ্ছৰ ধাৰণা প্ৰৱৰ্তন কৰি টাইম পেৰাডক্সৰ সমাধান কৰিব পৰা যায়। এই থিয়ৰীৰ পৰা অনুমান কৰিব পৰা যায় যে যেতিয়া কোনো টাইম ট্ৰেভেলাৰে অতীতক পৰিৱৰ্তন কৰে তেতিয়া তেওঁলোকে এটা নতুন টাইমলাইন বা বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি কৰে। এটা নতুন বিশ্বব্ৰহ্মাণ্ডত পৰিঘটনাবোৰ বেলেগ হ'ব পাৰে, কিন্তু মূল সময়ৰেখা অক্ষত থকাৰ বাবে কোনো বিৰোধ নাই। উদাহৰণস্বৰূপে, যদি আপুনি সময়ৰ পিছলৈ ঘূৰি যায় আৰু আপোনাৰ পিতৃ মাতৃক লগ পোৱাত বাধা দিয়ে, তেন্তে আপুনি কেতিয়াও জন্ম নোহোৱা এটা নতুন সময়ৰেখাৰ সৃষ্টি কৰিব, কিন্তু মূল সময়ৰেখাটো তেতিয়াও অক্ষত থাকিব। এই থিয়ৰীটোক কোৱাণ্টাম মেকানিক্সৰ মেনি ৱৰ্ল্ড ইণ্টাৰপ্ৰিটেশ্যন অৰ্থাৎ বহু জগতৰ ব্যাখ্যা বুলি জনা যায়। কিন্তু দাৰ্শনিকসকলে যুক্তি আগবঢ়ায় যে মাল্টিপল ইউনিভাৰ্ছৰ কনচেপ্টৰ সৈতেও টাইম পেৰাডক্সৰ বা সময়ৰ বিৰোধ এতিয়াও আছে, কাৰণ ই নেচাৰ অফ কেজুৱেলিটিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে। যদি পৰিঘটনাবোৰ সলনি কৰিব পৰা যায় তেন্তে কাৰণ আৰু ফলৰ ধাৰণাটো ভাঙি যায় আৰু বিশ্বব্ৰহ্মাণ্ডখন আনপ্ৰেডিক্টেবল হৈ পৰে। মহান বিজ্ঞানী আলবাৰ্ট আইনষ্টাইনেও প্ৰস্তাৱ দিছিল যে আইনষ্টাইন ৰ'জেন ব্ৰিজৰ জৰিয়তে অতীতলৈ ভ্ৰমণ কৰিব পৰা যাব, যিটো এক প্ৰকাৰৰ ৱৰ্ম হ'ল। এই ৱৰ্ম হ'ল সুৰংগৰ দৰে যি মহাকাশৰ দুটা ঠাই সংযোগ কৰিব পাৰে। থিয়ৰিটিকেলি এই ৱৰ্ম হ'লৰ মাজেৰে গৈ আপুনি মহাকাশৰ ওপৰেৰে অপৰিসীম দূৰত্ব উল্লেখযোগ্যভাৱে দ্ৰুতগতিত যাত্ৰা কৰিব পাৰে, যদিও ৱৰ্ম হ'লৰ দুটা মূৰ বহু দূৰৈত আছে। টাইম পেৰাডক্স এটা কুটিল ধাৰণা হ'ব পাৰে, কিন্তু ই সময় আৰু বিশ্বব্ৰহ্মাণ্ডৰ প্ৰকৃতিৰ ওপৰতো মৌলিক প্ৰশ্ন উত্থাপন কৰে। বিজ্ঞানী আৰু দাৰ্শনিকসকলে এই বিৰোধৰ সৈতে যুঁজি থাকিলেও টাইম ট্ৰেভেল সম্ভৱ নে নহয় আৰু ইয়াৰ প্ৰভাৱ আমাৰ বিশ্বব্ৰহ্মাণ্ডৰ বিষয়ে বুজাৰ ওপৰত কি হ'ব পাৰে সেয়া এক মুকলি প্ৰশ্ন হৈয়ে আছে। আশা কৰিছোঁ আজিৰ ভিডিঅ'টোৰ জৰিয়তে তোমালোকে টাইম পেৰাডক্সৰ কনচেপ্টৰ ওপৰত কিছু কথা জানিব পাৰিছা। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰি মই পাৰ্শ্বই তোমালোকৰ মাজৰ পৰা বিদায় মাৰিছোঁ।